ভাল ভাল ফুচকা দিয়ক, সেমেকা ফুচকা নাখাওঁ গো। এইবিলাক মালাৰ দোকান চক, এইবোৰ 100 টকীয়া, 80 টকীয়া, 60 টকীয়া, 20 টকীয়া। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল অৰ্পণ গগৈ ব্লগছ এণ্ড প্ৰেংকলৈ। তো যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা, তো ভাবিলোঁ সদায় চলাই ফুৰোঁ যেতিয়া এইগৰাকীকতো অকণমান সজাব লাগিব এইগৰাকীক। তো ভাবিলোঁ আজি টাউনলৈ যাওঁ, এতিয়া কিবা কিবি সজাবলৈ কিবা কিবিটো লাগিব। তো আৰু যেতিয়া নেকি অকণমান সৰু সৰুকৈ এতিয়া পূজাৰ নিয়ম এটা কৰিম আৰু তাৰ কাৰণে কিবা পনীয়া লাডু চাডু এনেকুৱা কিবা কিবি আনোগৈ। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু কাইলৈ আমাৰ ঘৰত বিশ্বকৰ্মা পূজা খাবলৈ আহিব সকলো। তো ফাইনেলি আহি কিনি এয়া ৱেঞ্চি ফ্ৰণ্ট গেট পাইছোঁহি। ইয়াতে মালা চালা দোকান আছে, তাতে লং গৈ ভিডিঅ' লৈ যাওঁ, মোক কৈ যাওঁ। বৰ দীঘলডালো নালাগে, দাম দৰটো মাৰি আছো দেই। মালাৰ দোকান চক, এইবোৰ 100 টকীয়া, 80 টকীয়া, 60 টকীয়া, 20 টকীয়া, 20 টকীয়া চব আছে। এইফালে কল চল চব উলিয়াই থৈ দিছে। বৰ্তমান মই 40 টকীয়া দুডাল, 20 টকীয়া দুডাল ল'লোঁ আৰু এই দুডাল মই লৈছোঁ। আপোনালোকে লৈছে নাই কমেণ্ট কৰি জনাব মোক। তো হৈ যাব, যাওঁ এতিয়া মিঠাই লওঁগৈ। ব'লক মিঠাই লওঁগৈ। হোটেল মহাৰাজা আহি আছোঁ, ব'লক। বৈ বোলো বৈ বেছি মিঠাই নাই লোৱা বাৰু। বুনিয়া ভুজিয়া অলপমান ল'লোঁ, বিশ্বকৰ্মাক চিন্তি। তো এইখিনি থৈ লওঁগৈ, তাৰপৰা ফুচকা খাই আছোঁ, ব'লক। এই ভাল ভাল ফুচকা দিয়ক, সেমেকা ফুচকা নাখাওঁ গো। ভাল ফুচকা দিয়ক, খা বাপেকে ভীম কলটোকে। ফুচকা খাবলৈ আহিলোঁ, ফুচকাও সেমেকা। ই ভাল হৈছে, ই ভাল হৈছে। এই নাই হেং উঠোৱাবলৈ হ'ব ক'ত দা সেমেকা ফুচকা দিলে কেনেকৈ হ'ব? নাখাওঁ আৰু ফুচকা সেমেকা ফুচকা নাখাওঁ, ভাল ফুচকা খাম বেলেগত গৈ কিনি। এতিয়া এই মিক্সাৰ চিক্সাৰকৈ খাই লওঁ আৰু তাৰপৰা ঘৰলৈ যাওঁ। ভালেই পাবগৈ লাগিব এতিয়া অকণ। ফুচকা টুচকা খাবলৈ নাপালেতো বেচেৰাটোৱে চাহকে খুৱাই দিছোঁ। মই একাপ লৈছোঁ, একাপ ফুচকা সেমেকাটো খাব নাপালোঁ। চাই একাপকে খাই যাওঁ, কিবা এটাটো খাই ল'ব লাগিব। চাই খাই যাওঁ আৰু পইচাটো নহ'লে কেনেকৈ খৰচ হ'ব। 12 hours later.
কালি বজাৰ চজাৰ কৰিবলৈ গৈ যিহেতু বহুতখিনি দেৰি হ'ল, তো গাড়ী চাড়ী স্কুটি ধোৱা নহ'ল, ভিডিঅ' বনোৱা নহ'ল বাৰু আহোঁতে। আৰু ফুচকা খাবলৈ গ'লোঁ, ফুচকাও সেমেকাটো চাহ তাহ খাই কিনি ঘৰলৈ গুচি আহিলোঁ আৰু। তো ভিডিঅ' নবনালোঁ। তো আজি ৰাতিপুৱা ভাবিলোঁ স্কুটিখন ধুই লওঁ সোনকালে, আৰু বেলেগ কামো আছে কাৰণ গাঁৱতে ভাগি বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে, তালৈও যাম। চলাই মজা লাগে, পানী মজা লাগে। চিনেমেটিক চলাই মজা লাগে, আৰু মজা লাগে। মই নচলাও ভাই। তো গাড়ীটো গা ধোৱা হৈ গ'ল, এতিয়া যাওঁ নিজে ধুমগৈ, তাৰপিছত আকৌ ক'ৰবালৈ যাম। তো গা পা ধুই হৈ গ'ল, কমপ্লিট হৈ গ'ল। এতিয়া এইফালে সেৱা চেৱা কৰি লওঁ আৰু তাৰপিছত সেৱা চেৱা কৰি কিনি ওলাই যাম। ওচৰতে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে, তালৈ যাম। তাতো গৈ পিনি সেৱা এভাগ ল'মগৈ। তো বলক মেচিন চেচিনবোৰত ধূপ চুপ জ্বলাই লওঁ। আৰু মায়ে এখন গামোচা দিছে বিশ্বকৰ্মা পূজা বুলি লগাবলৈ স্কুটিখনত, তো সেইখনো লগাই লওঁ। তো লগাই লওঁ আৰু তো স্কুটিখনত লগাই কিনি ভিতৰত কিবা কিবি মেচিন চেচিন আছে, সেইবিলাকতো মালা চালা এডাল এডাল পিন্ধাওঁগৈ। তো স্কুটিখনত পিন্ধাই হৈ গ'ল, তো যাওঁ ভিতৰত সোমাওঁগৈ এতিয়া। এইফালে ফাইনেলি মোৰ একদম হাই স্কুল যুগৰ ফ্ৰেণ্ড এইফালে মামো চামো ধৰিছে বাৰু, তথাপিও থৈ দিছোঁ সাঁচি কিনি, কাৰণ হাই স্কুলত পঢ়ি থাকোঁতে লোৱা ক্লাছ 5ত লোৱা, নহয় 6ত লোৱা এইখন চক। তো এখনকো অকণমান পিন্ধাই দিওঁ আৰু মালা চালা, নহ'লে বেয়া পাব নহয়। তো সেৱা চেৱা লৈ হৈ গ'ল। এতিয়া মায়ে সৰু সৰু ল'ৰা কেইটামান আহিছিলে, তো সিহঁতক চাহ তাহ দি কিবা মিঠাই কালি বুন্দিয়া ভুজিয়া দিছিলোঁ, এইবিলাক দি দি খুৱাই পঠিয়াই দিলে। আৰু মোকো দিলে চাহ একাপ মায়ে। তো খাই মেলি একদম পূৰা ধুনীয়া লাগিছে। এতিয়া পেটটো অকণমান ভৰ্তি ভৰ্তি লাগিছে। তো সৰুৰ পৰাই অভ্যাস
ওচৰৰ মানুহ ঘৰত বিশ্বকৰ্মা খাবলৈ পূজা খাবলৈ যোৱা সৰু জিল এটা লৈ মিঠাই হওক বুট মাহ হওক যিয়ে হওক মুঠতে তাতে ভৰাই পিনি আৰু মিক্স কৰি লৈ গুচি আহোঁ তো যাওঁ এতিয়া ওচৰৰ মানুহৰ ঘৰত বিশ্বকৰ্মা পূজা খাওঁগৈ আৰু মায়ে ৰাবাব টেঙা কাটিছিলে কিবা ৰাবাব টেঙা খালে ভাল বোলে বিশ্বকৰ্মা পূজাৰ দিনা তো ৰাবাব টেঙা অকণমানো খাই লওঁ আৰু তাৰপিছত আকৌ ওচৰৰ মানুহৰ ঘৰলৈ গৈ আছোঁ কাবুলী বুট ৰসগোল্লা বুনিয়া ভুজিয়া চব দিছে ধুনীয়াকৈ খাবলৈ আহিছোঁ এয়া খাই লৈছোঁ এতিয়া খাই মেলি হৈ গ'ল আৰু ভঙা এইখিনি চামুচ এখন ধৰ এনজয় তই চামুচ দুখন ধৰ কেলৈ দুখ লাগিব সৰু নহয় নেকি এই হৈ যাব মুখত সোমালে হয় চকলেট খাইছিলোঁ বিশ্বকৰ্মা পূজা খাবলৈ আহিছোঁ মই উঠিবলৈ হ'লে আকৌ খেল ধ্বংস এইফালে আমাৰ ভানু দা বাৰ্থডে হয় খাই কেনে লাগিছে মজা লাগিছে এজন দোকানী দোকানত চুৰ কৰি আছে দোকানত চুৰ কৰি আছে বিশ্বকৰ্মা পূজাৰ দিনা তো চাকি তাকি ধূপ চুপ জ্বলাই হৈ গ'ল আৰু প্ৰায় নাম সামৰণি হ'ল মই আহি পোৱাত দেৰি হ'ল তো ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰাৰ বাবে ক্ষমা কৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে সকলোৱে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু মই পূজা যিটো অনুষ্ঠিত হৈছিলে তাত মই সেইটো ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ অলপমান পলম হ'ল এফালে যাবলগীয়া হৈছিলে কাৰণ সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ তো যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু অন্য এটা ভিডিঅ'তে আকৌ লগ পাম তো বাই বাই